নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে অসম কম্পিটিটিভ এক্সামৰ আন এটা নতুন ভিডিঅ'লৈ আমি আলোচনা কৰি আছো এছাম কম্বাইন এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ সো আপোনালোকে যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব সো আমি সকলোবিলাক কুৱেশ্যন এনসাৰ এইখন গাইডবুকৰ পৰা আলোচনা কৰিছো এইখন এখন PDF গাইডবুক Assam Combined Exam Grade 3 আৰু Grade 4 পোষ্টসমূহৰ কাৰণে প্ৰস্তুত কৰা বিশেষকৈ 26000 যি ৰিকুৱাৰমেণ্ট পোষ্ট আপোনালোকৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে সেই পোষ্টসমূহৰ কাৰণে এইখন হৈছে PDF গাইডবুক আটাইকেইটা সাবজেক্টৰ আপোনালোকে মিনিমাম 10000 কুৱেশ্যন আনসাৰ অসমীয়াতে লাভ কৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো পলম নকৰি ভিডিঅটো আৰম্ভ কৰিছো সো প্ৰথম কুৱেশ্যনটো দিয়া আছে which day is observed as Rhino Day in Assam অৰ্থাৎ কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় অপচনসমূহ নিশ্চয় আপোনালোকে দেখা পাইছে অপচনসমূহৰ পৰা কাৰেক্ট এনসাৰটো আপোনালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব 3 জুলাই 19 আগষ্ট 22 সেপ্টেম্বৰ 29 অক্টোবৰ সো ইয়াৰ কাৰেক্ট এনসাৰ কমেন্ট বক্সত কমেন্ট কৰক সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি 22 সেপ্টেম্বৰ তাৰিখটো অসমত গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট 2 নম্বৰ কোৱেশ্যন আছে ইন হুইচ ডিস্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপচনসমূহ নিশ্চয় দেখা পাইছে ধুবুৰী গোৱালপাৰা দৰং চিৰাং সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন বি সূৰ্য পাহাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত অৱস্থিত কুৱেশ্যন নম্বৰ 3 which one is the highest mountain range in Assam কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন সি বৰাইল ৰেঞ্জ অৰ্থাৎ বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা Question number 4 দিয়া আছে সতী সাধনী was a queen of which dynasty সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল সো অপচনসমূহৰ পৰা কাৰেক্ট এনসাৰটো আপোনালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব আমি এনসাৰটো কোৱাৰ আগতে আপোনালোকে কমেন্ট কৰি জনাব আৰু লগতে কিমানটা কুৱেশ্যন আপোনালোকে স্কোৰ কৰিব পাৰে কমেন্ট কৰিবলৈ নাপাহৰিব সো ইয়াৰে কাৰেক্ট এনসাৰ অপচন সি হ'ব সতী সাধনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল So question number 5 দিয়া আছে which state is not covered under the jurisdiction of Guwahati High Court অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোনখন ৰাজ্য অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয় বহুত গুৰুত্বপূৰ্ণ কোৱেশ্যন অপচনসমূহ নিশ্চয় দেখা পাইছে কাৰেক্ট এনসাৰ কমেন্ট কৰক যিসকলে জানে সো ইয়াৰে কাৰেক্ট এনসাৰ অপচন ডি হ'ব ত্ৰিপুৰাখন আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয় যেহেতু আপোনাৰ নৰ্থ ইষ্টৰ ষ্টেটসমূহৰ নিজা যেহেতু ন্যায়ালয় নাই গতিকে গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশৰ আপোনালোকৰ অন্তৰ্ভুক্ত হয় গুৱাহাটী উচ্চ ন্যায়ালয় কিন্তু ত্ৰিপুৰাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয় কুৱেশ্যন নম্বৰ 6 দিয়া আছে দ্য এছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি নন এজ অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনাজাত আছিল সো অপচনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াৰ কাৰেক্ট এনসাৰ অপচন এ হ'ব বেৰি হোৱাইট মেডিকেল স্কুল হিচাপে পোনপ্ৰথমতে অসম মেডিকেল কলেজক জনা গৈছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল অপচনসমূহ নিশ্চয় দেখা পাইছে সো ইয়াৰে কাৰেক্ট এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰক যিসকলে জানে কাৰেক্ট এনসাৰ হ'ব অপচন বি তৰুণ চৈকা আছিল প্ৰথমগৰাকী অসমীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা Question number 8 দিয়া আছে by area wise Assam is the biggest state in India অৰ্থাৎ ক্ষেত্ৰ অনুসৰি ক্ষেত্ৰ means আপোনাৰ মাটিকালি অনুসৰি অসম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য অৰ্থাৎ কিমান নম্বৰ স্থানত ডাঙৰ হয় অপচনবোৰ নিশ্চয় দেখা পাইছে সো ইয়াৰে কাৰেক্ট এনসাৰ অপচন ডি 17 নম্বৰ স্থানত আছে ভাৰতৰ ভিতৰত অসম ৰাজ্যখন আপোনাৰ এৰিয়া হিচাপত নেক্সট কুৱেশ্যন দিয়া আছে আত্ম অনুসন্ধান is an autobiography written by অৰ্থাৎ আত্ম অনুসন্ধান আত্মজীৱনীখন কাৰ দ্বাৰা লিখা হৈছিল অপচনসমূহ নিশ্চয় দেখা পাইছে হোমেন বৰগোহাঁই কংকন সেন ডেকা নগেন শইকীয়া মহিম বৰা সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন এ হোমেন বৰগোহাঁই দেৱে আত্ম অনুসন্ধান নামৰ আত্মজীৱনীখন লিখিছিল কুৱেশ্যন নম্বৰ 10 দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য চিষ্টেম অফ লেণ্ড চাৰ্ভে ইন আছাম অৰ্থাৎ অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল অপচনসমূহ নিশ্চয় দেখা পাইছে সো ইয়াৰে কাৰেক্ট এনসাৰ অপচন এ হ'ব গদাধৰ সিংহৰ দিনৰ পৰা অসমত ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰা হৈছিল কুৱেশ্যন নম্বৰ 11 দিয়া আছে হুইচ ডিস্ট্ৰিক্ট ৱাজ প্ৰভিজনেলি নন এজ বাংমাৰা এণ্ড চাংমাই পাথাৰ অৰ্থাৎ কোনখন জিলাক আগতে বাংমাৰা
আৰু চাংমাই পথাৰ বুলি জনা গৈছিল সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন সি তিনিচুকীয়া জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল কোৱেশ্চন নম্বৰ 12 দিয়া আছে হু ইজ appointed as first ever sports ambassador of Assam অৰ্থাৎ অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল অপশনসমূহ দেখা হৈছে ইয়াৰে পৰা কাৰেক্ট আনসাৰটো কমেন্ট কৰক ইম্পৰ্টেন্ট হয় সো কাৰেক্ট আনসাৰ অপশন এ হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল কোৱেশ্চন নম্বৰ 13 দিয়া আছে which Assamese writer is also known as উপন্যাস সম্ৰাট অৰ্থাৎ উপন্যাস সম্ৰাট বুলি অসমৰ কোনগৰাকী লেখকক কোৱা হয় সো আমি সকলোৱে জানো ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় সো কাৰেক্ট আনসাৰ অপশন সি সো নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিংগা অৰ্থাৎ আলি আই লিংগা উৎসৱটোৰ আই শব্দটোৰ অৰ্থ কি সো অপশনসমূহ নিশ্চয় দেখা পাইছে সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন বি ফ্ৰুইট হৈছে আই শব্দটোৰ অৰ্থ সো নেক্সট কোৱেশ্চন দিয়া আছে দ্য বাইশাগু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ইথেণ্টিক গ্ৰুপ অফ আছাম অৰ্থাৎ বাইশাগু উৎসৱটো অসমৰ কোনটো জাতিগত গোটৰ দ্বাৰা উদযাপন কৰা হয় সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন এ বড়ো অৰ্থাৎ বড়োসকলৰ বাইশাগু উৎসৱটো পালন কৰে সো নেক্সট কোৱেশ্চন দিয়া আছে which of the following wildlife sanctuary is located in Udalguri district so নিম্নলিখিত কোনটো বন্য অভয়াৰণ্য অৱস্থিত বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত অপশনসমূহ আপোনালোকে দেখা পাইছে সো ইয়াৰ কাৰেক্ট আনসাৰ অপশন বি হ'ব বৰ্ণদ্দি যিখন আপোনাৰ বন্যপ্ৰাণী অভয়াৰণ্য আছে সেইখন হৈছে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে The Rainforest Research Institute in Assam is located অৰ্থাৎ অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত কাৰেক্ট আনসাৰ অপশন ডি যোৰহাটত আছে অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ কোৱেশ্চন নম্বৰ 18 হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হয় অপশনসমূহৰ পৰা কাৰেক্ট আনসাৰ অপশন ডি হ'ব ৱেষ্ট কাৰ্বি আংলং হৈছে হামৰেনৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় কোৱেশ্চন নম্বৰ 19 দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল কাৰেক্ট আনসাৰ অপশন চি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন লিখিছিল বা ৰচনা কৰিছিল সো নেক্সট শেষৰ কুৱেশ্যনটো আজিৰ এই মুক টেষ্টৰ আছে হুইচ এছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি অসমৰ ধনী কবি বুলি কোনগৰাকীক জনা যায় সো অপশ্যনসমূহ দিয়া আছে ভুৱন মোহন বৰা বিনন্দ চন্দ্ৰ বৰা চন্দ্ৰ কুমাৰ আগৰৱালা গুণাভিৰাম বৰুৱা সো বৰা নহয় সৰি বৰুৱা হয় বিনন্দ চন্দ্ৰ বৰুৱা সো ইয়াৰ কাৰেক্ট এনসাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত যি পাঁচগৰাকীয়ে আমাক শুদ্ধ উত্তৰ দিয়ে সেই পাঁচগৰাকীৰ নাম মেনশ্যন কৰা হ'ব সো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে PDF গেটবুকখন ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ